দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস কিতাপখনৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম সম্বন্ধত আলোচনা কৰি আছিলোঁ। প্ৰথমটি ভিডিঅ'ত আমি মহাত্মা গান্ধীৰ উত্থান আৰু পটভূমি সম্বন্ধত আলোচনা কৰিছিলোঁ। আজি দ্বিতীয় ভিডিঅ'টিত আমি আলোচনা কৰিম ৰাওলাট আইন 1919, সত্যাগ্ৰহ বা অহিংস আন্দোলন 1919, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 আৰু খিলাফত আন্দোলন সম্পৰ্কত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে ৰাওলাট আইন 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। প্ৰয়োজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও আয়োগক নিৰ্দেশ দিয়া হৈছিল। এই আয়োগৰ পৰামৰ্শ মতে চৰকাৰে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল আৰু উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সত্যাগ্ৰহ বা অহিংস আন্দোলন সম্বন্ধে আলোচনা কৰিবলৈ যাওঁতে আমি মন কৰিব লাগিব যে ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া। 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে। সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ আন্দোলনলৈ পৰিণত হৈ পৰিছিল। এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ ভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও লগে লগে মুক্তিও দিয়া হৈছিল। চৰকাৰে এই গণ আন্দোলনক কঠোৰ হাতেৰে দমন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে এই ইতিমধ্যে যি ৰাওলাট আইন 1919 হৈছিলে, এই আইনখনৰ অধীনত যে যিকোনো এজন ভাৰতীয় মানুহক, ভাৰতীয় নাগৰিকক ব্ৰিটিছসকলে বিনা বিচাৰে কাৰাগাৰলৈকে প্ৰেৰণ কৰিব পাৰিছিলে। আৰু এই আইনখনৰ বিৰোধিতা কৰিয়ে কিন্তু প্ৰথমে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ বা অহিংস আন্দোলন 1919 চনত কৰিছিলে। আৰু এই আন্দোলনত আৰম্ভ হৈছিলে 1919 চনৰ 6 এপ্ৰিল তাৰিখে হৰতাল কাৰ্যসূচীৰে আৰম্ভ কৰিছিলে। কিন্তু মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰি জেললৈকে প্ৰেৰণ কৰিছিলে আৰু লগে লগে মুক্তিও দিব লগা বাধ্য হৈ পৰিছিলে। আৰু এই সত্যাগ্ৰহ বা অহিংস আন্দোলনক চৰকাৰে ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে মহাত্মা গান্ধীক এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা হিচাপে বা ভাৰতবৰ্ষৰ এজন সম্ভাৱনাপূৰ্ণ নেতাৰ ৰূপত এই আন্দোলনে কিন্তু প্ৰতিষ্ঠিত কৰিছিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে ৰাওলাট আইন ইতিমধ্যে 1919 চনত আহিছিলে আৰু ৰাওলাট আইনৰ অধীনত ভাৰতীয়সকলক বিনা বিচাৰে কাৰাগাৰলৈকে নিক্ষেপ কৰিব পাৰিছিলে। আৰু তাৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ বা অহিংস আন্দোলন হৈছিলে 1919 চনত। আৰু 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। কিন্তু আটাইতকৈ জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিলে 13 এপ্ৰিল 1919 চনত পাঞ্জাৱৰ জালিয়ানৱালাবাগ নামৰ ঠাইত। তোমালোকে মন কৰিবা যে সেই 6 এপ্ৰিলত হৰতালৰ এসপ্তাহমানৰ ভিতৰতে পাঞ্জাৱৰ বেছিভাগ অঞ্চলতে আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰি পেলাইছিল। আৰু 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটছ লিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্ৰিয় নেতাক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হৈছিল। আৰু 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানীন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো বাধা প্ৰদান কৰা নাছিল। তোমালোকে এইখিনিতে মন কৰিবা, যিডোখৰ ঠাইত সভাখন অনুষ্ঠিত হৈছিল পথাৰখনৰ সকলো ফালেই চাৰিওদিশে ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ মাত্ৰ এটা সৰু পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰিছিল। সেই নিৰ্দয় গুলীচালনাত শ শ লোকৰ মৃত্যু হৈছিল।
আৰু বহুতো লোক আহত হৈছিল। পাঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছিল। যধে মধে গ্ৰেপ্তাৰ কৰা, সম্পত্তি বাজেয়াপ্ত কৰা, লাঠি চালনা ইত্যাদিৰ দৰে অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল। চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পাঞ্জাৱৰ ঘটনা প্ৰবাহৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। এই যি পাঞ্জাৱৰ জালিয়ানাৱালাবাগত হত্যাকাণ্ড সংঘটিত হৈছিলে, এই হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ, ইনভেষ্টিগেশ্যন কৰিবলৈ ব্ৰিটিছ চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত এখন অনুসন্ধান কমিটি এখন গঠন কৰি দিছিল। আৰু লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল। কিন্তু তেওঁক দোষমুক্ত বুলিও ঘোষণা কৰা হৈছিল। যদিও জেনেৰেল ডায়াৰৰ নিৰ্দেশত জালিয়ানাৱালাবাগত সেই অসহায় নিৰস্ত জনসাধাৰণৰ ওপৰত গুলী চলাই ইমান মানুহক মাৰি পেলাইছিল, কোঙা কৰি পেলাইছিল, সেই নিৰ্দয় জেনেৰেল ডায়াৰক কিন্তু লণ্ডনত ব্ৰিটিছ চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল, কিন্তু বিচাৰত তেওঁক দোষমুক্ত বুলি ঘোষণা কৰা হৈছিল। আৰু এই জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধিও পৰিত্যাগ কৰিছিল। সেই সময়ছোৱাত গোটেই দেশখনতেই অসন্তুষ্টিৰ বতাহ বলিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভয়াৱহ আন্দোলনটোৰ বিষয়ে এবাৰ কল্পনা কৰি চাব পাৰা। তোমালোকে চোৱা, এই মই ফটোত দেখুৱাইছোঁ যে এনেদৰে অসহায় নিৰস্ত জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এখন সভা অনুষ্ঠিত কৰিছিল। আৰু যিখন ফিল্ডত সভাখন অনুষ্ঠিত কৰিছিল, সেই ফিল্ডখনৰ চাৰিওদিশে ওখ দেৱাল আছিল। আৰু জেনেৰেল ডায়াৰৰ নিৰ্দেশত তোমালোকে ছবিত দেখা ধৰণেৰে ব্ৰিটিছ পুলিচে সৰ্বসাধাৰণ ভাৰতীয়সকলক নিৰ্দয়ভাৱে গুলীয়াই হত্যা কৰিছিল। তোমালোকে চোৱা, এই দুখন ফটোৰ জৰিয়তে তোমালোকে অলপ হ'লেও কল্পনা কৰিব পাৰিবা কেনেকৈ নিৰ্দয়ভাৱে ভাৰতীয়সকলক হত্যা কৰা হৈছিলে। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ পিছত ভাৰতীয়সকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে একত্ৰিত হৈ আন্দোলন কৰিছিলে খিলাফত আন্দোলনৰ জৰিয়তে। ছাত্ৰ ছাত্ৰীসকল, খিলাফতনো আন্দোলন কি সেই সম্বন্ধত তোমালোকে জানি থোৱাটো খুব দৰকাৰ যে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। আৰু মুছলমানসকলে তুৰস্কৰ সম্ৰাট খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। আৰু মহাত্মা গান্ধীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানসকলক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই খিলাফত সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰৰ দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল। তোমালোকে মন কৰিবা যে প্ৰথম বিশ্বযুদ্ধত যেতিয়া তুৰ্কীসকলৰ পৰাজয় হৈছিল আৰু সেই পৰাজয়ত মুছলমানসকলৰ গুৰু খলিফাৰ ক্ষমতা আৰু গুৰুত্ব একেবাৰে কমি গৈছিল। আৰু মুছলমানসকলে তুৰস্কৰ সম্ৰাট খলিফাক আধ্যাত্মিক গুৰু হিচাপে যিহেতু গণ্য কৰিছিলে, তেওঁৰ মৰ্যাদা আৰু ধৰ্মীয় স্থানবিলাকত তেওঁৰ ক্ষমতা অক্ষুণ্ণ ৰখাৰ কাৰণে মত প্ৰদৰ্শন কৰিছিলে। আৰু এই ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল। মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। আৰু খিলাফত সমিতিখনে যি উদ্দেশ্যত ইছলামিক আধ্যাত্মিক গুৰু খলিফাৰ পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনাৰ যি স্বাৰ্থ আছিলে, এই স্বাৰ্থত খিলাফত কমিটিয়ে ব্ৰিটিছসকলৰ বিৰুদ্ধে আন্দোলন কৰাৰ যোজা কৰিছিল। আৰু এই আন্দোলনত মহাত্মা গান্ধীয়ে কিন্তু ভাৰতীয় হিন্দু আৰু মুছলমানসকলক ঐক্যবদ্ধ কৰাৰ স্বাৰ্থত মুকলি সমৰ্থন আগবঢ়াইছিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে উইকিপিডিয়াত খিলাফত মুভমেণ্ট সম্বন্ধত এনেকৈ আছে যে দ্য খিলাফত মুভমেণ্ট অলছ' ন'ন এজ দ্য ইণ্ডিয়ান মুছলিম মুভমেণ্ট 1919 to 24
was a pan-Islamist political protest campaign launched by the Muslims of British India led by Shaukat Ali, Muhammad Ali, Johar, Hakim Ajmal Khan and Abul Kalam Azad. So ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিবা যে খিলাফত মুভমেণ্টটো কিয় হৈছিলে তো মই তোমালোকক দেখুৱাইছোঁ যে খিলাফত মুভমেণ্টৰ এখন ছবি এখন তোমালোকে চোৱা যে খিলাফত মুভমেণ্টত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ এখন স্থায়ী ছবি এখন মই ইণ্টাৰনেটৰ পৰা তোমালোকক দেখুৱাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি যিকেইটা টপিকৰ ওপৰত আলোচনা কৰিলোঁ বিশেষকৈ ৰাওলাট আইন সত্যাগ্ৰহ বা অহিংস আন্দোলন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু খিলাফত আন্দোলন সম্বন্ধত যিখিনি কথা আলোচনা কৰিলোঁ মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি অসহযোগ আন্দোলন আইন অমান্য আন্দোলন চাইমন কমিশ্যন দ্বিতীয় ঘূৰণীয়া মেজমেল গান্ধী আৰু চুক্তি আইন অমান্য আন্দোলন 1932 সম্বন্ধত আমি পৰ্যায়ক্ৰমে আলোচনা